বাইদেউ মোৰ মাত খাৰ গৈছেনে? আহিছে কোৱা। সকলোকে নমস্কাৰ জনাইছো। মই উইকিমিডিয়াত 2019 বৰ্ষত প্ৰথমে যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। মোৰ বন্ধু, খুব সম্ভৱ মোৰ যদি ভুল হোৱা নাই, যদুমণি গগৈয়ে মোক প্ৰথমে দেখাইছিলে এনেকে বহুত কাম হৈ আছে, গতিকে আমিও লিখিব পাৰোঁ। সেই তেতিয়াৰ পৰাই মই মোবাইলতে প্ৰথমে 2-এটা প্ৰবন্ধ লিখিছিলোঁ আৰু লাহে লাহে বিভিন্ন কৰ্মশালাবিলাক হোৱা কথাবিলাক গম পাইছোঁ। ভাস্কৰৰ পৰা বহুত কথা গম পাইছোঁ আৰু মই খুবেই আগ্ৰহী এখন অফলাইন কৰ্মশালাত যোগদানৰ বাবে মই অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ আৰু বিশেষকৈ আৰু বহুত কথা জানিব পাৰিছোঁ। এই মাহত যিবিলাক অনুষ্ঠান ইতিমধ্যে ৰাইজে গম পাইছে, সেই অনুষ্ঠানবিলাকৰ পৰা বহুত কথা গম পাইছোঁ আৰু বহুতো গ্ৰন্থ ইয়াত সংৰক্ষণ কৰি থোৱা কথাবিলাক খুবেই ভাল লগা আৰু ময়ো নতুনকৈ বহুত কথা শিকিবলৈ প্ৰয়াস কৰি আছোঁ আৰু শিকি আছোঁ। সেয়েহে মই নিজে শিকাৰ উপৰিও কোনোবা মোৰ ফ্ৰেণ্ড, কোনোবা তেওঁলোকক মই মই আপোনালোকক ক'লোৱে, সবিতা দাস গুৱাহাটী ইউনিভাৰ্চিটি তেওঁ বৰ্তমান গৱেষণা কৰি আছে আৰু হিমাক্ষী ডেকা গুৱাহাটী ইউনিভাৰ্চিটিৰে তেওঁ প্ৰাক্তন ছাত্ৰী, আৰু তেওঁলোকক মই জনালোঁ আৰু তেওঁলোকে আগ্ৰহী হৈছে। আৰু সেই কথাটোৱে মোৰ বিশেষকৈ ভাল লগা এইটোৱে যে মই তেওঁলোকক জনাইছোঁ ইয়াত অক্লান্ত সেনানী আছে, অসমীয়া ভাষাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুত কাম তেওঁলোকে কৰি আছে। আমি সেই কথাবিলাক আমি এই মিটিংখনত থাকিলে আমি বুজিব পাৰিম, আমি অফলাইন কৰ্মশালা হ'লেও আমি জানিব পাৰিম। সেয়েহে মই তেওঁলোকক মই ফোনযোগে নিমন্ত্ৰণ কৰি আনিছোঁ আৰু তেওঁলোক উপস্থিত থকাৰ বাবে তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয় এটা কথা মই ক'ব বিচাৰিছোঁ, অসমৰ স্বনামধন্য সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰৰ সৈতে মই 2-এটা কথা পাতিছিলোঁ। তেওঁৰ ৰচনাসমূহ আমাৰ ইয়াতে সংৰক্ষণ কৰোৱাৰ কথাবিলাক ভাবিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকৰ পৰা মই দিহা পৰামৰ্শ বিচাৰিম। গতিকে মই প্ৰথমতে কথাবিলাক ভালকৈ জানিবলৈ প্ৰয়াস কৰি আছোঁ, এতিয়াও এই পৰ্যন্তই প্ৰয়াস কৰি আছোঁ। আৰু ছাৰৰ সৈতে মই এলানি সাক্ষাৎকাৰত বহিম বুলি ভাবিছোঁ। এই কথাখিনিও ইয়াত থ'ব পাৰিব নেকি, মই আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিম। আৰু তাৰ পিছতেই মই আৰু শেষৰটো কথা কৈ সামৰিম। শেষৰটো কথা হৈছে ডক্টৰ নগেন শইকীয়া ছাৰৰ ঘৰত তেওঁৰ 5ম খণ্ডৰ কাম চলি আছে। বন্ধু যদুমণি গগৈৰ আমি অকণমান সহায় কৰি দিছোঁ। তাতে তেওঁ কথা প্ৰসংগত বিভিন্ন কথা ওলায়, কলিকতাৰ কথা ওলায়, দিল্লীৰ কথা ওলায়। ভূপেন হাজৰিকাই তেওঁ মই এটি যাযাবৰ সেইখন লিখাৰ যি প্ৰথম আৰম্ভণি, সেই কথাখিনি বিভিন্ন প্ৰসংগ উত্থাপন হয়। গতিকে মই ভাবিলোঁ যে ছাৰৰ সৈতে বহি এই কথাখিনি ৰেকৰ্ডিং কৰি, কথাখিনি লিখি আমি সংৰক্ষণ কৰি থোৱা কথাটো মানে মই আপোনালোকক জনাম বুলি ভাবিছোঁ। আৰু উইকিমিডিয়া এই সমাজখনৰ লগত জড়িত হৈ খুবেই ভাল লাগিছে। ভৱিষ্যতলৈ মই বৰঙণি আগবঢ়াই যাম বুলি মই কথা দিছোঁ। আৰু মই এইটো মাহত মই নিজেই যন্ত্ৰণাত ভুগি আছোঁ। মোৰ লেপটপটো ইমানেই হেং মাৰিছে, মই মেকানিক মাতি আনিও লেপটপটো ভাল কৰা নাই। মই খুব যন্ত্ৰণাত আছোঁ। মই ক'বলৈ সঁচাকৈ মই একদম সঁচা কথা কৈছোঁ, এতিয়াও লেপটপটো মানে খুলি থৈ দিছোঁ, লেপটপটো কাম দিয়া নাই। গতিকে মই সকলোলৈকে মোৰ আন্তৰিক নমস্কাৰ জনাই আৰু পৰৱৰ্তী সময়ত এখন অফলাইন কৰ্মশালাত জড়িত হ'বলৈ মই খুবেই আগ্ৰহী হৈ আছোঁ। গতিকে আপোনালোকৰ পৰা আশা কৰিম আমি নজনাবিলাক আপোনালোকৰ পৰা শিকি যাম আৰু মই আনকো ইনস্পায়াৰ কৰি যাম বুলি কথা দিছোঁ। ধন্যবাদ। অশেষ ধন্যবাদ ৰাজেন। তোমালোকৰ উৎসাহ, তোমাকে ধৰি তোমাৰ বন্ধু বান্ধৱ সকলোৰে উৎসাহ আৰু উদ্যোগ দেখি সঁচাকৈ আমি সুখী হৈছোঁ। আৰু তোমালোকক অসমীয়া উইকিমিডিয়াৰ বিভিন্ন প্ৰকল্পত দেখা পাই থাকিম বুলি আশা কৰিছোঁ। এইখিনিতে মই 2টা কথা কৈ থওঁ। তোমাৰ যিকেইটা প্ৰস্তাৱ দিলা সেইখিনি আমাৰ ৰাইজৰ চৰাটোক লিখিতভাৱে দিব পাৰি আৰু বিভিন্ন সদস্যৰ পৰা দিহা পৰামৰ্শও ল'ব পাৰি বা আলোচনাও কৰিব পাৰি। সেই বিষয়ে তোমাক আমাৰ হোৱাটছএপ গ্ৰুপতে হওক, ফেচবুকতে হওক, তুমি যদি ক'ত কেনেকৈ দিব লাগে জানিব খোজা, সেইখিনি যিকোনো সদস্যই দেখুৱাই দিব, যিকোনো অভিজ্ঞ সদস্যই। আৰু দ্বিতীয়তে হ'ল অফলাইন কৰ্মশালা। আমাৰ মাজুলীত এখন কৰ্মশালা কৰাৰ কথা বা আলোচনা চলি আছে। তুমি চাগে শুনিছাই, যোৱা মাহৰ আমাৰ সভাটো আলোচনা হৈছিল। গতিকে খুব সম্ভৱ সোনকালে এখন আয়োজন হ'ব, বা তোমালোকে নিজেও এখন আয়োজন কৰিব পাৰা, অভিজ্ঞ সদস্যসকলক নিমন্ত্ৰণ কৰি অফলাইন কথা বতৰা পাতিব পাৰা। গতিকে যিকোনো মাধ্যমতে আমাৰ পৰা সহায় সহযোগ পাই থাকিবা আৰু তোমালোককো এনেকৈ দেখা পাই থাকিম বুলি আশা কৰিছোঁ।
কাৰোবাৰ কিবা মন্তব্য আছে নেকি? কোৱা। ৰাজেন দাসে যিটো কথা কৈছে যে নগেন শইকীয়াৰ নিজৰ ব্যক্তিগত কিতাপ পত্ৰ চাগে উইকি উৎসলে দিয়াৰ কথা কৈছা ন ৰাজেন? নে তুমি কেনেধৰণে পাতিছিলা সেই কথাটো অকমান তুমি জনাবা। সেই কথাটোৱে কৈছো। কাৰণ আৰু তেখেতৰ ছাৰৰ ৰচনাৱলী এতিয়া কিছু খণ্ড ওলাবলৈ আছে আৰু কিছু ওলাই আছে, বাক- গতিকে কপিৰাইটৰ বাকী আছে। প্ৰসংগটো আহিবতো। হয়, আৰু তুমি হয়, তেখেতক হয়, হয়, এই কথাটো জনাব লাগিব যে তেখেতে নিজে কিন্তু উইকি উৎসত বা মুক্ত উৎসত সকলোৱে পাব পৰাকৈ তেওঁ যাতে এৰি দিয়ে সেই কথাটো তেওঁ প্ৰথম জানিব লাগিব। তুমি হয়, হয়, কেনেধৰণে হয়, কথাটো পাতিছা বাৰু মই নাজানো। হয়। গতিকে সেই কথাখিনি জ্বলিবা আপুনি পৰৱৰ্তী সময়ত চাগে আলোচনা কৰিব। ঠিকে কৈছা। গতিকে ৰাইজৰ চৰাত যদি প্ৰস্তাৱটো দিয়া ৰাজেন, তেতিয়া আমাৰ বিভিন্ন সদস্যসকলে কেনেধৰণে আগবাঢ়িব পাৰি বা ছাৰৰ সৈতে কি বিষয়বিলাক আলোচনা কৰাৰ দৰকাৰ সেইখিনি বুজাই দিব বা সেইখিনি ছাৰৰ ঘৰত আলোচনাৰ মাধ্যমে পুৰণা বহুত গ্ৰন্থ আলোচনী ওলাব পাৰে। নিজৰ খিনি হয়, 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 ভাস্কৰ। নোৱাৰিলেও হয়, যদি সেই পুৰণা খিনি দিব পাৰে ছাৰে। হয়, ছাৰৰ নিজৰ উপৰিও ছাৰে বহুত মানে সংগ্ৰহ কৰি থৈছে খুব ভাল হয়, আৰু পুৰণা কিতাপ। সেইবোৰ হয়, ৰাইজৰ সহায় হ'ব বুলি মোৰ বিশ্বাস মানে, সেইটো কাৰণে হয়। কথাটো ক'লো। আৰু ছাৰক ঠিক মই আছে, এদিন সেই জনাইছিলো সম্পৰ্কে আমি ছাৰ। তেতিয়া পিছত আলোচনা কৰিব পাৰিম। হয়, হয়, ঠিক আছে, ঠিক আছে।